বন্ধুসকল কি খবৰ সবৰে খবৰ ভাল নে আশা কৰিছো সবৰে খবৰ ভাল বুলি মই বিনা অন্তপা আদৰিছো আপোনালোকক মোৰ ইউটিউব চেনেল বিনাস ব্লগ এণ্ড ৰেচিপিত আৰু মই আজি ল'বলৈ গৈ আছো ভ্যাকচিন এওঁ ল'বলৈ আহিব তো মই ওলাই মেলি ৰেডি এতিয়া ভ্যাকচিন লৈ আহোঁ তাৰপিছত লগ পাই আছো দেই যদি দেখুৱাব পাওঁ দেখুৱাম বাৰু আমি এতিয়া চিয়াৰ্ছ কৰিম দেই চিয়াৰ্ছ ইফালে দুজনীয়ে মোক এইবিলাক খালে চিয়াৰ্ছ কৰাৰ পিছত জুচ খাই বৈ হ'ল জুচ মানে নেমু চৰ্বত আৰু লগতে গ্লুকন দি দিছিলোঁ খাই বৈ হ'ল এতিয়া পাকঘৰত আহিছোঁ মোৰ কচু আৰু মাছৰ তৰকাৰী হৈ গ'ল ৰেচিপি নিদিলোঁ মই আনদিনা কেতিয়াবা বনালে আকৌ ৰেচিপিটো দিম আজি দিয়া নহ'ল মই তথাপিও দেখুৱাই আছোঁ কেনেকুৱা হ'ল দেই এয়া আমাৰ কচু আৰু মাছ ৰেডি কেনেকুৱা হৈছে জনাব দেই বন্ধুসকল কুহুৱে দেউতাকক উপহাৰ দিছে ফাদাৰ্ছ ডে বুলি তাকে মই আনবক্সিং কৰাৰ ভিডিঅ' বনাই থৈছিলোঁ আজি এই ভিডিঅ'টোৰ লগতে দি দিছোঁ আপোনালোকক দেখুৱাওঁ বোলো যিকোনো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে ন সেইকাৰণে এই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ কুহুৱে নিজে চইচ কৰি পেলাই অৰ্ডাৰ দিছে সেইকাৰণে মোৰ ভাল লাগিছে মনটো লগতে মোৰো এটা আছে বাৰু দেই তো তাই নিজে যে চইচ কৰিব পাৰিছে বহুত আপোনালোকে চাই পেলাই জনাব কেনেকুৱা লাগিছে তাই দেউতাকক দিয়া গিফ্টটো না আনসার এটা বলে আসে না কিমান দিনৰ পিছত সেইটো ভিডিঅ' দেখালে সেইটো ভেকচিন নেকি সি মানে ফাইনেলি আজি ভেকচিন লোৱা হ'ল প্ৰথমটো ড'জ বিশেষ তেনেকুৱা একো ফিল হোৱা নাই তেতিয়া অলপ সময় বহি থাকিব দিছে সেইকাৰণে অলপ সময় বহি আছোঁ ঘৰত গৈ পাই পেলাই লগ পাইছোঁ দেই বন্ধুসকল ভেকচিন লৈ মেলি আহি ভাত পানী গা পা ধুই ভাত পানী খাই বৈ এতিয়া অলপ ৰেষ্ট লওঁ বিচনাত আৰু ভেকচিন লৈছোঁ বুলি তেনেকুৱা একো অনুভৱ হোৱা নাই বিষ চিষ তেনেকুৱা একো অনুভৱ হোৱা নাই এতিয়ালৈকে তাৰপিছত ৰাতিপুৱা এবাৰ গৈছিলোঁ এনেকুৱাই ভিৰ ভেকচিন চেণ্টাৰত মানে ছ'চিয়েল ডিষ্টেঞ্চটো একো মেইনটেইন কৰা নাই কোনেও গৈ পেলাই নিজৰে ভয় লাগি গৈছে মানে এনেকুৱা সাংঘাতিক ভিৰ তাৰপিছত উভতি আহিলোঁ উভতি আহি আকৌ এতিয়া মানুহ খালী হোৱাৰ পিছত গ'লোঁ গৈ মেলি ভেকচিন লৈ আহিলোঁ এতিয়া মানুহ ইমান নাছিলে বাৰু আৰু যোনে ভেকচিন দিছে সেই নাৰ্ছজনী বহুত এক্সপিৰিয়েঞ্চ আছে চাগে তেওঁ ভেকচিনটো দিওঁতে বেজীটো দিওঁতে মই অলপো কষ্ট নাপালোঁ বেজীটো লোৱাৰ পিছত তাত আধা ঘণ্টা বহি থাকিবলৈ দিলে যাতে কিবা হ'লেও তেওঁলোক আছে সেইকাৰণে আধা ঘণ্টা তাত বহি থাকিবলৈ দিলে তাৰপিছত আহিলোঁ আহি গা পা ধুই মেলি ভাত চাত খাই আজৰি হৈ এতিয়া অলপ ৰেষ্ট লওঁ তো বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আপোনালোকে বেয়া নাপাব আজি মই কোনো ধৰণৰ ৰেচিপি দিব নোৱাৰিলোঁ তাৰপিছত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু পুনৰ আহিম আন এটি ৰেচিপি লৈ পেলাই আন এটি ব্লগ লৈ পেলাই তো আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো দবাই অলটো ক্লিক কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে